নমস্কাৰ, মোৰ নাম বব্বন আছে। মই ইয়াতেই থাকোঁ। মোৰ দোকান আছে, মিঠাই কা দোকান আছে ৰাস্তাৰ সিপাৰে। যাব আপোনালোক কেতিয়াবা চাই মিঠাই খাই আহিব। আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, মই বহুত সুখী আছোঁ। আমাৰ आसामोर लड़का लड़की अगर मैट्रिक पास करता है ना तो बहुत अच्छा लगता है। लेकिन मेरे मन में ना एक दुख है, क्योंकि আগতে যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছিলে আগতেই খবৰটো দি দিছিলে। আমি মিঠাই কা দোকানত বহুত মিঠাই বনাই দিওঁ, বহুত ষ্টাফ লৈ লওঁ আমি। মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'বলৈ যায় মানুহবিলাকে না, নিজৰ পৰিয়ালৰ মানুহৰ ঘৰত গৈ পেলাই মিঠাই লৈ যায় না। লেকিন আজি যোনটো ৰিজাল্ট দিছে, ৰাতিপুৱা খবৰ পাইছোঁ মই যে মেট্ৰিকৰ ৰিজাল্ট দিব, কিন্তু আমাৰতো ষ্টাফ নাই, চব ঘৰলৈ গুচি গৈছে। মইতো পঠিয়াই দিছোঁ, মইতো ডেইলি যিখিনি বনাই সেইকেইটাই মিঠাই ৰসগোল্লা বনাইছোঁ। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছে, মানুহ আহিছে দৌৰি দৌৰি মিঠাই কিনিবলৈ, মইতো ছাপ্লাই দিব পৰা নাই। মোৰ মনটো কিমান বেজাৰ লাগিছে। আৰে মোৰ নিজৰ ভতিজাই পাছ কৰিছে, মেট্ৰিক ছেকেণ্ড ডিভিজন গৈছে, 53%। মই তাৰ ঘৰতেই মিঠাই ছাপ্লাই দিব পৰা নাই, কাৰণ মই ৰাইজক মিঠাই বিলাই আছোঁ। তে মোৰতো দুখ লাগিব না। গতিকে মই আমাৰ চৰকাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই একটাই অনুৰোধ কৰিব বিচাৰোঁ যে ভৱিষ্যতে আগাৰ আপোনালোকে কিবা ৰিজাল্ট দিব লাগে তেন্তে এক দিন আগত হ'লেও আপোনালোকে আমাৰ মিঠাই এছ'চিয়েশ্যনক খবৰটো দি দিব। লাগিলে আপোনালোকে পৰীক্ষাৰ্থীক খবৰ দিব নালাগে, লেকিন আমাৰ মিঠাই দোকানীক আপোনালোকে খবৰটো দি দিব। তেতিয়া আমি মিঠাই বনাই ৰাখিব পাৰিম। কাৰণ মেট্ৰিকটো এটা ডাঙৰ পৰ্ব না। आसाम में तो मैट्रिक एक बड़ा पर्व है, फेस्टिवल है, पास करता है, पूरा फ्यूचर उस पर डिपेंड करता है। तो मिठाई तो लगेगा ही ना। আপোনালোকে যদি আমাৰ মিঠাই এছ'চিয়েশ্যনৰ ডিমাণ্ডটো মানি লয় তেন্তে আমি বহুত সুখী হ'ম। কাৰণ আমাৰ বিজনেছ ডাউন হোৱা মানেতো আসামৰ বিজনেছ ডাউন হোৱা না, আসামৰ ইকনমিত ক্ষতি হ'ব না। সেইটো কাৰণেই আপোনালোকে যে আজি টুইট কৰিছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো এনেকেই দিব ছাৰপ্ৰাইজিংলি। গতিকে মোৰ চৰকাৰৰ একেই অনুৰোধ আছে যে এক দিন আগতেই হ'লে আমাৰ এছ'চিয়েশ্যনক জনাই দিব যে আপোনালোকে ৰিজাল্ট দিব, যাতে আমি মিঠাই ৰেডি কৰি থ'ব পাৰোঁ ৰাইজৰ কাৰণে। নমস্কাৰ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুৰ লগত।